গাইজ আজি আপোনালোকৰ এখন চিভিলখন এইখন আমাৰ চিভিলখন তেজপুৰৰ তেজপুৰত অৱস্থিত চিভিলখনৰ বিষয়ে দেখাম আপোনালোকক। এইখন হ'লে আমাৰ চিভিল তেজপুৰৰ। ঠিক আছে এইখিনিতে এম্বুলেঞ্চখিনি থিয় হৈ আছে বাৰু। এইখন হ'ল তেজপুৰৰ চিভিলটো পৰুৱা ৰোড। আপোনালোকক দেখুৱাম আজি মই চিভিলখনৰ বিষয়ে। চিভিলখন ক'ত অৱস্থিত? চিভিলখন হ'ল আপোনাৰ এই তেজপুৰ মেইন টাউনতে পৰিব চিভিলখন। ঠিক আছে, এইখনে হ'ল আমাৰ চিভিলখন। আপোনালোকে ইয়াতে চিভিলত কিবা ৰোগ চোগ হ'লে ৰোগী ইয়াতে আনিব পাৰিব, সকলো সাহাৰ্য আছে। আৰু আপোনালোকক যদি কিবা ঔষধ পাতি লাগে এইটো ৰাস্তাত যাব পাৰিব। এইটো ৰাস্তাত গোটেই সকলো ধৰণৰ ফাৰ্মাচী পোৱা যাব। চব ফাৰ্মাচী আছে, যি ঔষধ মেডিচিন টেবলেট যি লাগে আপোনালোকক চব পাব ইয়াতে। এইখনে হ'ল আমাৰ তেজপুৰৰ চিভিলখন, সকলো সাহাৰ্য আছে চৰকাৰী। ইয়াতে চাব চিভিলখন হ'ল এইখন চিভিলৰ মেইন গেট। যদি আপোনালোকক যদি চিভিলৰ ভিতৰৰখিনি চাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব যে চিভিলখনৰ ভিতৰখনৰ বিষয়ে দেখুৱাম, আপোনালোকক দেখুৱাব চেষ্টা কৰিম।